হাই গাইজ, কি খবৰ? ভালনে? মোৰ ভাল। এয়া আজি টোপনিৰ পৰা শুই উঠিলোঁ। দুপৰীয়া ভাতটো মানে কি হ'ল, বহুত জোৰছে ভোক লাগিলে। ৰাতিপুৱাতে বনাই থৈছিলোঁ, দালি বনাইছিলোঁ, তেতেলী টেঙা দি দালি বনাইছিলোঁ, খাবলৈ বিৰাট ভাল লাগে। আৰু এইফালে আছে বুট আৰু কবি আলু ভাজি। এনেকৈ আৰু দুপৰীয়া ভাতটো খাই যাওঁ। আমি এনেকৈ খাওঁ, কাৰণ আজি অকলে খাবলগীয়া হৈছে। হয়তো মানুহজন লগত থাকিলে ফূৰ্তি কৰি কথা পাতি ভাতটো খাবলৈ ভালে লাগে। আজি মানে কি হ'ল, মানুহজন ডিউটি যাবলগীয়া হ'ল। আপোনালোকে বাৰু এনেকুৱা খানা খায়নে গাইজ? আমি দালি তেতেলী টেঙা দি আৰু ভাজি এটা হ'লে আৰু আমাক মাংসৰ দৰকাৰ নাই। এয়া চাওক, খাইছোঁ। ইমান সোৱাদ হৈছে তেতেলী টেঙা দিয়া দালিকণ, সোৱাদেই বেলেগ, মাংস নালাগে। কবি ভাজিকণো আজি বনালোঁ ইমান ধুনীয়াকৈ, মানুহজনৰ লগত একেলগে খাম বুলি। মানুহজনৰ ঘৰত ডিউটি যাবলগীয়া হ'ল, আজি ডিউটি বন্ধ আছিলে। পটককৈ মাতিলে, যাবলগীয়া হ'ল। অকলে অকলে ভাত খাই পাইছোঁ। মই যে বুট আৰু কবি ভাজিকণ ইমান ভাল পাওঁ খাই। কি কৰিব, উপায় নাই, অকলশৰীয়া মানুহ। মানুহজন থকা হ'লে হয়তো লগে ভাগে একেলগে এসাঁজ খালোঁ হয় দুপৰীয়া। এতিয়া অকলে খাইছোঁ। টেঙা চব্জিখনৰ সোৱাদটোৱে বেলেগ। আচলতে আমাৰ অসমীয়া মানুহবিলাকে কি হয়, এই মাছ মাংস খাই সিহঁতি টেঙা জাতীয় চব্জিটো খাবলৈ পাহৰিয়ে থাকিলে। এনেকুৱা সোৱাদ, মানে আপোনালোকে হয়তো তেতেলী দি খোৱা নাই, খাই চাব। ইমান ধুনীয়া হৈছে, মানে ইমান ধুনীয়া। মই দালিটো আকৌ পনীয়াকৈ নাখাওঁ, এনেকৈ মোক লাগিব ডাঠকৈ। মানে ভাজি এটা হ'লে, দালি হ'লে একোৱেই নালাগে আৰু। দুয়োজন বহি পিনে খোৱাটো ইমান ভাল লাগে। আজি অকলে ইমান বেয়া লাগিছে। কি কৰিম, ইমান দূৰৰ পৰা যেতিয়া আহিছোঁ বাহিৰত, কিবাটো কৰিবই লাগিব ন।